নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল। বিশেষকৈ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ সুবিধাৰ কাৰণে অৰ্থনীতি বিজ্ঞান বিষয়টোৰ এটা অধ্যায় আজি তোমালোকক পাঠ আকাৰে আগবঢ়াবলৈ লৈছোঁ। আশা কৰোঁ ইয়াৰ পৰা যদি তোমালোকৰ সামান্য উপকাৰ হয়, মোৰ শ্ৰম সাৰ্থক হোৱা বুলি মই ভাবি ল'ম। সেই অৰ্থনীতি বিষয়টোৰ এটা অধ্যায় আছিলে, প্ৰথম অধ্যায় দশম শ্ৰেণীৰ, সেয়া হ'ল মুদ্ৰা আৰু বেংক ব্যৱস্থা। তো অতি পুৰণি কালত যিটো সময়ত সভ্যতাই পোখা মেলা নাছিল, সেই সময়টোত কি হৈছিল, আজিৰ দৰে টকা পইচাৰ ব্যৱহাৰ নাছিল। সেই সময়ত মানুহে বিভিন্ন ধৰণে বিনিময়ৰ যোগেদি তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ গোটাই লৈছিল। কাৰণ এজন মানুহেতে আৰু কি কৰিব নোৱাৰে, সকলো নিজৰ প্ৰয়োজনীয় সামগ্ৰী গোটাই ল'ব নোৱাৰে। গতিকে তেওঁলোকৰ নিজৰ প্ৰয়োজনীয় সা সামগ্ৰীখিনি গোটাই ল'বলৈ এটা ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিছিল। সেই ব্যৱস্থাটো আছিল বিনিময় প্ৰথা। আৰু বিনিময় প্ৰথাৰ মাধ্যমেৰে তেওঁলোকে কি কৰিছিল, তেওঁলোকৰ প্ৰয়োজনীয় সা সামগ্ৰীবোৰ গোটাই লৈছিল। কিন্তু বৰ্তমান সেই বিনিময় প্ৰথা নাই, আৰু তাৰ ঠাইত এতিয়া কাগজী মুদ্ৰা, ধাতু মুদ্ৰা, এই মুদ্ৰাবোৰৰ ব্যৱহাৰ দেখা গৈছে। গতিকে আমি সেই পুৰণি কালৰ যি বিনিময় প্ৰথা, সেই বিনিময় প্ৰথাৰ বিষয়ে আলোচনা কৰিম। আৰু তাৰপিছত কেনেকৈ কি পৰ্যায় অতিক্ৰম কৰি মুদ্ৰাই আজিৰ ব্যৱস্থা পালে বা আজিৰ ৰূপটো পালে, সেই বিষয়েও আলোচনা কৰিম। এই সকলো কথা ভাঙি পাতি আলোচনা কৰিবলৈ তোমালোকৰ এই পাঠটো ভিডিঅ' আকাৰে আগবঢ়াবলৈ চেষ্টা কৰা হৈছে। তো এইবাৰ আমি আহিম বিনিময় প্ৰথা কি। এইখিনিতে তোমালোকক এটা কথা কৈছোঁ যে এই পাঠটোৰ আলোচ্য বিষয়কেইটা মই একবাৰ মাতি দিছোঁ যে বিনিময় প্ৰথা কি। তো আৰু বাকী যিকেইটা আছে সেইকেইটাও সময় সাপেক্ষে মই পঢ়ি যাম। গতিকে প্ৰথম অৱস্থাত আমি আলোচনা কৰিবলৈ লৈছোঁ বিনিময় প্ৰথা কি। এজন মানুহে তেওঁক প্ৰয়োজন হোৱা নিত্য সামগ্ৰীখিনি, সকলো সামগ্ৰী নিজেই তেওঁ প্ৰস্তুত কৰি ল'ব নোৱাৰে। আৰু যিহেতু সকলো সামগ্ৰী তেওঁ নিজে প্ৰস্তুত কৰি ল'ব নোৱাৰে, গতিকে তেওঁ এজনৰ লগত আনজনৰ এই সামগ্ৰীৰ বিনিময় কৰিবলগীয়া হয়। তোমালোকে ফটোত এয়া বৰ্তমানো চলি থকা জোনবিল মেলাৰ কথা দেখিছা। গতিকে বিনিময় প্ৰথাৰ কাক বোলে বুলি সুধিলে, এজন ব্যক্তিয়ে তেওঁক প্ৰয়োজনীয় সামগ্ৰীখিনি আন একজন ব্যক্তিৰ লগত যেতিয়া সলনি কৰি লয়, এই প্ৰথাটোকে কি বুলি কোৱা হয়, বিনিময় প্ৰথা বুলি কোৱা হয়। অৰ্থাৎ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হ'ল বিনিময় প্ৰথা। অৰ্থাৎ সামগ্ৰীৰ সলনি সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়ে হ'ল বিনিময় প্ৰথা। কোনো ব্যক্তি বা কোনো দেশেই নিজে কেতিয়াও আত্মনিৰ্ভৰশীল নহয়। বিভিন্ন কাৰণ আছে তাৰ। কোনোবা ভৌগোলিক কাৰণত হ'ব পাৰে, কোনোবা প্ৰাকৃতিক কাৰণত হ'ব পাৰে। এই সকলোবোৰ তেওঁলোকক যিহেতু প্ৰয়োজনীয় সা সামগ্ৰীবোৰ নিজে গোটাই ল'ব নোৱাৰে, গতিকে বিভিন্ন কাৰণত আনৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়। আমি আৰু এখন ফটো তোমালোকে দেখিছা, সেই ফটো হ'ল জোনবিল মেলা। অসমৰ জোনবিল মেলাত কি ধৰণে বস্তুৰ সলনি বস্তু বিনিময় কৰা হৈছে সেইটো দেখুৱাবলৈ চেষ্টা কৰা হৈছে। এতিয়া কথা হ'ল কি, এটা নিৰ্দিষ্ট অভাৱ পূৰণ কৰিবলৈ কেতিয়াবা আন মানুহৰ প্ৰয়োজনীয় সা সামগ্ৰীখিনি আনিবলগীয়া হয়, আৰু তেওঁৰ প্ৰয়োজনীয় সামগ্ৰীখিনি দিবলগীয়া হয়। তো জোনবিল মেলাত কি কৰে, পাহাৰ অঞ্চলৰ পৰা, বিশেষকৈ অসমত কেইখনমান পাহাৰীয়া ঠাই আছে, তোমালোকে জানাই কাৰ্বি আংলঙকে ধৰি, এই অঞ্চলবোৰৰ পৰা পাহাৰৰ অঞ্চলত যিসকল
উৎপাদিত সামগ্ৰীলৈ ভৈয়ামলৈ নামি আহে আৰু তাৰ পিছত তেওঁলোকে কি কৰে সেই সামগ্ৰীবোৰ নামনি অঞ্চলৰ মানুহৰ লগত বিনিময় কৰে। কিন্তু কালক্ৰমত কি হ'ল বিভিন্ন সময়ৰ সোঁতত এই বিনিময় প্ৰথা নোহোৱা হ'ল আৰু বিনিময় প্ৰথা নোহোৱা হোৱাৰ কিছুমান কাৰণ আছে। বিভিন্ন অসুবিধাৰ কাৰণে বিনিময় প্ৰথা নোহোৱা হৈছে। কি কাৰণত বা কি অসুবিধাৰ কাৰণে বৰ্তমান পৃথিৱীৰ পৰা বিনিময় প্ৰথা লোপ পাইছে আৰু বিনিময় প্ৰথাৰ ঠাইত বৰ্তমানৰ মুদ্ৰা ব্যৱস্থা আহিছে সেই বিষয়ে আজি আমি আলোচনা কৰিম। তাৰ ভিতৰত প্ৰথমটো কাৰণ হ'ল সংগতিবিহীন অভাৱ, অৰ্থাৎ বিনিময় প্ৰথাৰ প্ৰথমটো যিটো কাৰণত বিনিময় প্ৰথা লোপ পাইছে, বিনিময় প্ৰথাৰ প্ৰথম অসুবিধাটো হ'ল সংগতিবিহীন অভাৱ। অৰ্থাৎ মানুহবিলাকৰ অভাৱৰ মাজত সংগতি নাথাকে। ধৰা দুজন মানুহে, এজনে মাছ উৎপাদন কৰিলে আৰু আনজনে তেল উৎপাদন কৰিলে। গতিকে তেল উৎপাদন কৰা ব্যক্তিজনক তেলৰ বিনিময়ত হয়তো মাছৰ প্ৰয়োজন নহ'বও পাৰে। হয়তো তেল উৎপাদন কৰা ব্যক্তিজনক চাউলৰ প্ৰয়োজন, কিন্তু তেওঁ মাছ উৎপাদন কৰা ব্যক্তিজনৰ পৰা চাউল পাব নোৱাৰে। অৰ্থাৎ অভাৱটোৰ পাৰস্পৰিক মিল নাথাকে। গতিকে এইটোকে কি বুলি কোৱা হৈছে? সংগতিবিহীন অভাৱ বুলি কোৱা হৈছে। আৰু এইটো আছিল এটা মুখ্য কাৰণ বা প্ৰধান কাৰণ, যি কাৰণত বৰ্তমান পৃথিৱীৰ পৰা বিনিময় প্ৰথা নোহোৱা হৈছে। যদি দুয়োজন ব্যক্তিৰে অভাৱৰ মিল থাকে তেতিয়াহে এজনে আনজনৰ লগত প্ৰত্যক্ষ বিনিময় কৰা সম্ভৱ হয় আৰু মিল নাথাকিলে সেয়া সম্ভৱ নহয়। গতিকে এইবাৰ আমি দ্বিতীয়টো অসুবিধালৈ আহিছোঁ। দ্বিতীয় অসুবিধা হ'ল হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। হিচাপ নিকাচৰ উমৈহতীয়া এককৰ অভাৱ। বিনিময়যোগ্য সামগ্ৰীৰ সংখ্যা বহুত। প্ৰতিটো সামগ্ৰীৰে মূল্য আন সামগ্ৰীৰ মাধ্যমেৰে প্ৰকাশ কৰিব লাগিব। যেনে এটা আপেলৰ বিপৰীতে 3টা মধুৰিআম বিনিময় হৈছে, গতিকে এটা আপেলৰ সমান 3টা মধুৰিআম। ঠিক এইধৰণে প্ৰতিবিধ সামগ্ৰীৰ সলনি কিমান পৰিমাণৰ আনবিধ সামগ্ৰী দিব পৰা যাব বা পোৱা যাব, সেইটো ইয়াত কি হয় নিৰ্ধাৰণ কৰি লোৱাটো যথেষ্ট অসুবিধা। সেইকাৰণেই কোৱা হৈছে যে এক উমৈহতীয়া একক, হিচাপ নিকাচ কৰাৰ কাৰণে উমৈহতীয়া যি একক, সেই একৰ অভাৱ। এই সমস্যাটো দূৰ কৰিবলৈ বৰ্তমান পৃথিৱীত বিভিন্ন ধৰণৰ পদ্ধতিবিলাক আৰম্ভ হৈছে। জোখ মাখৰ ক্ষেত্ৰত বা দিশৰ ক্ষেত্ৰত নাইবা অন্যান্য ক্ষেত্ৰত পৃথিৱীত আন্তৰ্জাতিক হিচাপে পদ্ধতিবিলাক ব্যৱহাৰ হৈছে আৰু সেই পদ্ধতিবিলাক মানৱ জাতিয়ে নিজৰ কামৰ ক্ষেত্ৰত ব্যৱহাৰ কৰিছে। কিন্তু অতি পুৰণি কালত যেতিয়া বিনিময় প্ৰথা চলি আছিল তেতিয়া সেই ধৰণৰ এটা উমৈহতীয়া এককৰ অভাৱ আছিল আৰু এয়া উমৈহতীয়া এককৰ অভাৱৰ পিছত সেই এটা অন্যতম কাৰণ আছিল। এতিয়া আমি 3 নম্বৰ অসুবিধাটোলৈ আহিছোঁ। 3 নম্বৰ অসুবিধাটো হ'ল বিভাজনীয়তাৰ অসুবিধা। বিভাজন কৰা মানে ভাগ কৰা। ভাগ কৰাৰ এটা অসুবিধা হ'ল এই বিনিময় প্ৰথাৰ প্ৰধান অসুবিধা। তো ইয়াত হ'ল কি, কিছুমান সামগ্ৰী আছে যিবোৰ সৰু সৰু অংশলৈ ভাগ কৰিব নোৱাৰি। বিনিময় প্ৰথাত এনেবোৰ সামগ্ৰীয়ে যথেষ্ট অসুবিধাৰ সৃষ্টি কৰিছিল। যেনে এটা হাতীৰ গৰাকীক 1 কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হৈছে। তো 1 কিলোগ্ৰাম চাউলত হাতীটো এটাৰ মূল্য সমান নহয়। গতিকে হাতীটোৰ কিমান অংশ তাত দিব বা হাতীটোক ভাগ কৰিব পৰা যিহেতু বস্তু নহয়, গতিকে এইটো এটা সমস্যাৰ সৃষ্টি হৈছিল। গতিকে এই ধৰণৰ অসুবিধাৰ কাৰণে, বিভাজনীয়তাৰ অসুবিধাৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছিল আৰু সময়ত কম মূল্যৰ বস্তুতে অধিক মূল্য ভৰিবলগীয়া হৈছিল বা অধিক মূল্যৰ বস্তু পাবলৈ কম মূল্যৰ বস্তু দিবলগীয়া হৈছিল, য'ত গৰাকীজন সম্পূৰ্ণৰূপে সুস্থ হোৱা নাছিল। আৰু যিহেতু গৰাকীজন সম্পূৰ্ণৰূপে সন্তুষ্ট হোৱা নাছিল, গতিকে সেই ক্ষেত্ৰত এই সমস্যাটোৰ এটা মূল
অসুবিধা হিচাপে দেখা দিছিল। এতিয়া আমি ইয়াৰ চতুৰ্থটো অসুবিধা আমি আহিছোঁ। চতুৰ্থটো অসুবিধা হ'ল মূল্যৰ ভাণ্ডাৰৰ অভাৱ। মূল্যৰ ভাণ্ডাৰৰ অভাৱ এই কথাখিনি এনেকুৱা যে মূল্য বুলিলে সামগ্ৰীৰ মূল্যকে বুজিব লাগিব। সামগ্ৰীবোৰ বেছি দিন নীতিকে অৰ্থাৎ মাছ, গাখীৰ, কণী, ফল মূল ইত্যাদি সাঁচি ৰাখিব নোৱাৰি। যিহেতু সাঁচি ৰাখিব নোৱাৰি, বেছি দিন থাকিলে সেইবোৰ নষ্ট হৈ যায়, গতিকে বিনিময় প্ৰথাত মূল্যৰ ৰূপত সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰিব লাগিব। আনহাতে সামগ্ৰীৰ ভাণ্ডাৰ সঞ্চয় কৰি ৰখাটো সুবিধাজনক নহয়। মূল্যই এই অসুবিধা আঁতৰ কৰিলে। অৰ্থাৎ এতিয়া সামগ্ৰীখিনি সাঁচি নাৰাখি তাৰ ঠাইত কি কৰা হ'ল, সামগ্ৰীৰ মূল্যটো সাঁচি ৰখা হ'ল বা তাৰ বিনিময়ত পোৱা টকাখিনি বেংকত জমা কৰি ৰখা হ'ল। এইটো আছিল এটা মূল্যৰ ভাণ্ডাৰটো আছিল এটা বিনিময় প্ৰথাৰ অন্যতম অসুবিধা। এনেকুৱা বিভিন্ন অসুবিধাৰ কাৰণেই কালক্ৰমত বিনিময় প্ৰথা বিলুপ্ত হৈ গ'ল আৰু বিলুপ্ত হৈ যোৱাৰ পিছত বৰ্তমানৰ যিটো মুদ্ৰা ব্যৱস্থা, সেই মুদ্ৰা ব্যৱস্থাটো আহিলে। গতিকে মুদ্ৰা একেদিনে কি হোৱা নাছিল, সৃষ্টি হোৱা নাছিল। আজিৰ মুদ্ৰা একেদিনে সৃষ্টি হোৱা নাছিল। বিভিন্ন পৰ্যায় অতিক্ৰম কৰি, ক্ৰমিকভাৱে বিভিন্ন পৰ্যায় অতিক্ৰম কৰি সেই মুদ্ৰাৰ সৃষ্টি হৈছিল। গতিকে এই যে মুদ্ৰাৰ সৃষ্টি হোৱা বিভিন্ন যি ধাৰা আছিল বা যিখিনি বিভিন্ন পৰ্যায় আছিল, সেই পৰ্যায়বোৰ অতিক্ৰম কৰি আজিৰ অৱস্থা পাইছিল। সেইবিলাকৰ ভিতৰত মই মাতি দিছোঁ। সেইবিলাক আছিল, প্ৰথমে আছিল বিনিময় প্ৰথা, আৰু তাৰপিছত জন্তু মান বুলি এটা পৰ্যায় আছিলে। তাৰপিছত আছিলে অমুদ্ৰিত ধাতু মান বুলি এটা পৰ্যায় আছিলে, আৰু তাৰপিছত ধাতুৰ মুদ্ৰা বুলি এটা পৰ্যায় আছিলে, আৰু অৱশেষত আছিলে কাগজী মুদ্ৰা। গতিকে বৰ্তমান আজিৰ এই পৰ্যায়টো পঞ্চম পৰ্যায়, আৰু এই 5টা পৰ্যায় সমাপ্ত কৰাৰ পিছত একেবাৰে শেষত আমি লাভ কৰিলোঁ কাগজী মুদ্ৰা। আৰু এই কাগজী মুদ্ৰা বা ধাতু মুদ্ৰাই বৰ্তমান পৃথিৱীত বহুদিন ধৰি চলি আছে, আৰু ই বিনিময় প্ৰথাৰ বিভিন্ন অসুবিধাসমূহ দূৰ কৰিছে। এতিয়া আমি এই মুদ্ৰাৰ বিভিন্ন পৰ্যায়সমূহৰ বিষয়ে অলপ চমুকৈ আলোচনা কৰিম, আৰু মুদ্ৰাৰ বিকাশৰ এই সংক্ষিপ্ত বিৱৰণীয়ে আমাক মুদ্ৰাই বৰ্তমানৰ পৰ্যায় পোৱাৰ ক্ষেত্ৰত কি ধৰণে ইতিহাস, আগৰ যি ইতিহাস আছিলে সেই মুদ্ৰাৰ ইতিহাসখিনি আমি জানিব পাৰিম, আৰু তেতিয়া আমি বৰ্তমানৰ পৰ্যায়টোত কিদৰে উপনীত হৈছে মুদ্ৰা, সেই বিষয়ে আমি জানিব পাৰিম। গতিকে প্ৰথমতে আমি আলোচনা কৰিবলৈ লৈছোঁ বিনিময় প্ৰথা, জন্তু মান আৰু অমুদ্ৰিত ধাতু মান। তো বিনিময় প্ৰথাৰ কথা আমি ইতিমধ্যে আলোচনা কৰিছোঁ যে সামগ্ৰীৰ সলনি সামগ্ৰী বা বস্তুৰ সলনি বস্তু প্ৰত্যক্ষভাৱে বিনিময় কৰাটোকে কি বুলি কোৱা হয়, বিনিময় প্ৰথা বুলি কোৱা হয়। আৰু তাৰ পিছতে আহিলে জন্তু মান। জন্তু মান হ'ল যে জন্তু বিনিময়ৰ মাধ্যম হিচাপে এটা সময়ত ব্যৱহাৰ হৈছিল। বিশেষকৈ ছাগলীক বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। এই ব্যৱস্থা আঁতৰি গ'ল দুটা প্ৰধান অসুবিধাৰ কাৰণে। প্ৰথম আছিল যে ছাগলীবোৰ পূৰ্ণ সাদৃশ্যযুক্ত নাছিল। কোনোবাটো ডাঙৰ আছিল, কোনোবাটো সৰু আছিল, কোনোবাটোৰ ৰং বেলেগ আছিল। গতিকে মানুহৰ পচন্দ আৰু অপচন্দৰ প্ৰশ্ন উঠিছিল। আকৌ কোনোবাই যদি পঠা ছাগলীটো অপচন্দ কৰিছিল বা পখৰা ছাগলীটো অপচন্দ কৰিছিল, আন এজনে হয়তো আকৌ ক'লা ছাগলীটোহে পচন্দ কৰিছিল। ইয়াৰ কাৰণেও কি হৈছিল, এই সমস্যাটো এটা ডাঙৰ সমস্যা হিচাপে চিহ্নিত হৈছিল। আৰু এটা ঘটনা আছে যে যেতিয়া দ্বিতীয় মহামাৰীৰ সময়ত ছাগলীৰ সংখ্যা দ্ৰুতভাৱে হ্ৰাস পাইছিল, আৰু হ্ৰাস পোৱাৰ ফলত যিহেতু ই বিনিময়ৰ মাধ্যম আছিল, গতিকে মুদ্ৰাও দ্ৰুতভাৱে হ্ৰাস পাইছিল, আৰু ই এটা সমস্যাৰ সৃষ্টি কৰিছিল। আৰু 3 নম্বৰটো আছিল অমুদ্ৰিত ধাতু মান।
অমৌদ্ৰিক ধাতুমান ব্যৱস্থাত সোণ আৰু ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। সোণ আৰু ৰূপৰ টুকুৰা বিনিময়ৰ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইয়াতো বহুতো অসুবিধাই দেখা দিছিল যে সোণ আৰু ৰূপ খাটি হয় নে নহয় প্ৰতিবাৰেই তাক পৰীক্ষা কৰিবলগীয়া হৈছিল আৰু লেনদেনত সেইটো নিশ্চিত নহ'লে মানুহে গ্ৰহণ কৰিবলৈ তাক অসুবিধা পাইছিল। আৰু দ্বিতীয়তে এনেবোৰ মূল্যৱান ধাতু এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিয়াটো যথেষ্ট অসুবিধাৰ সৃষ্টি হৈছিল। তাৰপিছত আমাৰ চতুৰ্থ আৰু পঞ্চম যিটো পৰ্যায় আছিল মুদ্ৰাৰ, চতুৰ্থ আৰু পঞ্চম পৰ্যায়টো আছিল কি যে ধাতু মুদ্ৰা আৰু কাগজী মুদ্ৰা। তো ধাতু মুদ্ৰা হ'ল কি যে অমৌদ্ৰিক ধাতুমান ব্যৱস্থাৰ বিলুপ্তি ঘটাই ধাতু মুদ্ৰাৰ সৃষ্টি হ'ল। কিন্তু এই অৱস্থাটো যথেষ্ট অসুবিধাই দেখা দিলে। সোণ বা ৰূপৰ যোগান সীমাবদ্ধতা আছিল। অৰ্থাৎ এইটো প্ৰয়োজন অনুসাৰে মানুহে যিমান সোণ লাগে বা যিমান ৰূপ লাগে সেয়া পাব নোৱাৰে। সেয়া যথেষ্ট অসুবিধা আছিল আৰু অসুবিধা থকাৰ কাৰণে সময়ত কি হৈছিল, ইয়াৰ সমস্যাৰ সৃষ্টি হৈছিল। তদুপৰি বেপাৰ বাণিজ্যৰ পৰিমাণ বৃদ্ধি হোৱাৰ লগে লগে মুদ্ৰাবোৰো দূৰৈৰ ঠাইলৈ কঢ়িয়াবলৈ অসুবিধা হৈ পৰিছিল। আৰু একেবাৰে মুদ্ৰাৰ শেষৰ ব্যৱস্থাটো আছিল কি যে কাগজী মুদ্ৰা। কাগজী মুদ্ৰা হ'ল কি মুদ্ৰাৰ ক্ৰমবিকাশৰ পঞ্চম পৰ্যায়টো আছিল কাগজী মুদ্ৰাৰ প্ৰচলন আৰু ধাতু মুদ্ৰাৰ প্ৰচলন। তো এতিয়া বৰ্তমান পৃথিৱীৰ প্ৰায় সকলো দেশতেই কাগজী মুদ্ৰা আৰু ধাতু মুদ্ৰাৰ প্ৰচলন দেখা যায়। গতিকে এই কাগজী মুদ্ৰাৰ প্ৰচলন হোৱাৰ কেইবাটাও কাৰণ আছে যে ইয়াক কঢ়িয়াই নিবলৈ সহজ, ইয়াক এঠাইৰ পৰা আন ঠাইলৈ লগত লৈ ফুৰিবলৈ সহজ আৰু ইয়াৰ যিটো কাগজ বনাওঁতে মুদ্ৰাখিনি তৈয়াৰ কৰোঁতে কাগজৰ যিটো মূল্য, সেই কাগজৰ মূল্যতকৈ ইয়াত লিখা থকা যিটো মূল্য সেই মূল্যটো বেছি। গতিকে ইয়াক মানুহে কাগজ হিচাপে ব্যৱহাৰ কৰিব নোখোজে। অৰ্থাৎ এটা মুদ্ৰাত সেই লিখিত মানটো যিহেতু বেছি, গতিকে এইটো এটা তেওঁলোকে সমস্যাৰ সৃষ্টি কৰিছিল। আৰু এইখিনিয়ে আছিলে মুদ্ৰাৰ বিভিন্ন পৰ্যায় আৰু মুদ্ৰাৰ বিভিন্ন পৰ্যায়ৰ সংক্ষিপ্ত বিৱৰণী।